বেক টু মাই চেনেল মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এফালে দেখিছে মই আজি ক্লাছ কৰিবলৈ আহিছোঁ আজি পিছে লাষ্ট ক্লাছ হয় এমাহ কৰিব বুলি কৈছিলে কিন্তু নহ'ল 20 দিনমান কৰিলোঁ আৰু এয়া স্কুলখন ইয়াতে কৰিছে আহিলে আৰু কিছুমান ষ্টুডেণ্ট ময়ো পালোহি আজি মই কেক এটা বনাই লৈ আনিছোঁ সবে মানে কিবা কিবি আনে কেতিয়াবা মই ভাবিলোঁ কিনো আনিম যেহেতু কেকটো বনাব জানো আৰু সবকে নিজৰ হাতে মানে কেকটোকে বনাই পিনি খুৱাবলৈ ইনে মন গ'ল সেইটো কাৰণে লৈ আনিছোঁ এতিয়া চাওঁচোন যাওঁ ভিতৰলৈ চাই থাকিব ব্লগটো আজি কি কৰোঁ কি নকৰোঁ শেষলৈকে बर्थडे बोली विश কৰিছে সবে ও আজি ড্ৰেছটো চাওঁ ধুনীয়াকৈ আহিছে দে আজি কাছি লাষ্ট ক্লাছ বুলি আজি তুমি নিপিন্ধা কেলে চাই দে আজিতো চাব পৰা এয়া মাষ্টৰণী বাইদেউ বহুত দিনৰ মূৰত লগ পাইছোঁ ন তোমাক অহাই নাই ক্লাছ কেলে মই কেতিয়াবা এই বৰষুণ দিয়ে এদিন বৰষুণ দিলে থেংক ইউ এয়া মোক চবে উইচ কৰিছে অঁ আহি ভালো লাগিছিলে ন অঁ এতিয়া মানে এইটো টাইম আমনি লাগি যাব কৈ দিয়া আজি পৰা নাই বুলি লগো নাপাওঁ আজি পৰা ইয়াতে দি দিয়ক আজি আহি লাভেই হৈছে আৰু মই কেকটো নিয়া দেখি আৰু বেলেগেও চিংৰা আনিলে স্প্ৰাইট আনিলে সেনেকেই চবেই মিলি জুলি খালোঁ আৰু লাষ্টৰ দিনা বুলি ফূৰ্তি কৰিলোঁ মনটো ভাল লাগিলে আজি কেকটো এতিয়া লাষ্টত কাটিবলৈ থৈ দিছে এইবিলাক খালোঁ আৰু হেপী বাৰ্থডে সবে কেক কাটিব আজি লাষ্ট ক্লাছ সেইকাৰণে আজি এটা কেক কটা হৈছে আৰু মই লৈ আনিছিলোঁ বাৰ্থডে হয় Last day, all you.
ছাৰক খুৱাই দিয়া চবে নিজে নিজে ফটো মাৰ থেংক ইউ বাপৰে চবৰে হাতে খাইছে দেখোন চবৰে হাতে খাইছে দেখোন মোক কোনো নোখোৱাই ন আমি তামোল কেনেকুৱা টেষ্টি নে আমি তামোল খাওঁতে গ'ল ভিডিঅ' খাই দিয়ক ফটো উঠিবলৈ ৰখাই দিছে ভিডিঅ' কৰিছোঁ ভিডিঅ' কৰিছা মই মিছ তিনিজনীক লৈ পিনি তাৰপিছত এওঁক চাহজনক পুৰা কেক শেষ হৈ গ'ল চবে একদম মুখত সানিলে চবেই খালে খায়ো ভাল পালে মনটোও ভাল লাগিলে চবেই যেন ভাল বুলি কৈছে সেইটো কাৰণে ভালেই হ'ল লৈ আহিছিলোঁ তো আজি আছিলে টাই ভাষা কৰ্মশালাৰ আজি লাষ্ট দিন আছিলে আৰু চবেই এয়া ফটো ছেশ্যন চলি আছে চবেই ফটো মাৰিছে আৰু ইজনে সিজনক কেক খোৱালে আৰু যিহেতু মই কেকটো লৈ গ'লোঁ আৰু মোৰ বহুত মনটো ভাল লাগিছিলে কাৰণ চবেই ফূৰ্তি কৰিছে ভাল পাইছে কেকটো খাই টেষ্টি হৈছে বুলি কৈছে এনেকৈ ক'লে ভাল লাগে আৰু এয়া চবেই ফটো মাৰিছে মেমৰি থাকি যাব আৰু এইকেইদিন কেনেকৈনো পাৰ হ'ল ক্লাছ কৰি গমেই নেপালোঁ ভাল লাগিলে যিহেতু বহুতেই গৰম আছিলে তথাপিও ক্লাছ গৈছিলোঁ ভাল লাগিলে টাইম পাছো হৈ গ'ল এইকেইদিন সেইটো টাইমত আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ আৰু এয়া লাষ্টত চবেই ইহঁতি ৰিলছ বনাই আছে ভিডিঅ' কৰি ৰাখিলোঁ আৰু নতুন ভিডিঅ' লৈ আনিম এতিয়া কাৰণে বাই বাই টেক কেয়াৰ